মিটিংখন আৰম্ভ কৰিব ওলাইছোঁ। ডি চি মেমে এটা বিশেষ কাৰণত ব্যস্ত থকাৰ কাৰণে মই এজ এ ডি চি ইলেকশ্যন হিচাপে আজি আমাৰ যিটো ইলেকশ্যন কমিশ্যনৰ গাইডলাইন মতে আমাৰ আজি আপোনালোকে সকলোকে জ্ঞাত কৰিব বিচাৰিছোঁ যে আমাৰ যিটো ড্ৰাফ্ট ৰুল পাব্লিকেশ্যন, এই ড্ৰাফ্ট ৰুল পাব্লিকেশ্যনৰ ডেটবিলাক অলৰেডি নটিফাই হৈ গৈছে। শিডিউল অফ ৰিভিজন এক্টিভিটি 2023 যিটো হ'ব, আমাৰ যিটো শিডিউল থাকিব, আমাৰ যিখিনি ড্ৰাফ্ট ৰুল মানে আপোনালোকে গমে পায়, যিখিনি মানুহে ইনক্লুজন ডিলিশ্যন যিখিনি কৰিব পাৰিব এটা শিডিউলৰ ভিতৰত ইলেকশ্যন কমিশ্যনে এটা গাইডলাইন আমাক বান্ধি দিছে, এটা সময় পিৰিয়ড দিছে। সেই পিৰিয়ডৰ ভিতৰত আমি আমাৰ ই ৰুলটো আমি শুদ্ধ হিচাপে আমি ফাইনেল পাব্লিকেশ্যন কৰিব পাৰিম। আমি ঠিক তেনেকৈ আমি শিডিউলটো এক্টিভিটি আমাৰ যিখিনি থাকিব তাৰে শিডিউলটো মই আপোনালোকক জ্ঞাত কৰিব বিচাৰিছোঁ। আৰু আপোনালোকৰ যোগেদি যিহেতু গোটেই যিখিনি আমাৰ ভোটাৰ ইলিজিবল ভোটাৰ থাকিব তেখেতসকলে নিশ্চয় জ্ঞাত হ'ব আৰু একৰ্ডিংলি তেখেতসকলে এপ্লাই কৰিব। আৰু ইয়াত আমাৰ উপস্থিত আছে আমাৰ মিডিয়া বন্ধুসকল বা আমাৰ বিভিন্ন পলিটিকেল পাৰ্টিৰ পৰা অহা বিষয়ববীয়াসকল আৰু আমাৰ কেম্পাছ এম্বেচেডৰসকল। গতিকে মই আপোনালোকক জনাইছোঁ যে আমাৰ যিটো পাব্লিকেশ্যন অফ ইণ্টিগ্ৰেটেড ড্ৰাফ্ট ই ৰুল ইলেক্ট্ৰল ৰুল, সেইটো ডেট হৈছে আমাৰ 9/11/2022, ডেট মিনছ আজি। গতিকে আমি আমাৰ আজি ড্ৰাফ্ট ৰুলটো আমি পাব্লিছ কৰিলোঁ। এই ড্ৰাফ্ট ৰুলটো আমি পাব্লিছ কৰিছোঁ। আপোনালোকে সকলোৱে প্ৰত্যেকটো পিএছৰ এগেইনষ্টে আমি আজি পাব্লিছ কৰিম। নেক্সটটো আহি গ'ল আমাৰ পিৰিয়ড ফৰ ফাইলিং অফ ক্লেইম এণ্ড অবজেকশ্যন। আমি জানো যে এটা ড্ৰাফ্ট ৰুলৰ ভিতৰত আমাৰ যিসকল ভোটাৰ আছে এই কনচাৰ্ণ পিএছটোৰ, তেখেতসকলে এই ড্ৰাফ্ট ৰুলটোৰ ভিতৰত চাব পাৰিব সেই পিএছৰ কনচাৰ্ণ পিএছটোৰ। কাৰোবাৰ যদি ইলিজিবল হয় তেখেতে এপ্লাই কৰিব পাৰিব 18 ইয়াৰ্ছ হ'লে। টাইমৰ ভিতৰত কাৰোবাৰ যদি কাৰেকশ্যন কৰিব লাগে সেই কাৰেকশ্যনটো কৰিব পাৰিব। গতিকে সেইটো যে পিৰিয়ড অফ ফাইলিং অফ ক্লেইম এণ্ড অবজেকশ্যন আৰম্ভ হ'ব আমাৰ 9/11/2022 পৰা 8 ডিচেম্বৰ 2022, ডেট মিনছ 8/12/2022। গতিকে আমাৰ টোটেল আমাৰ হাতত থাকিব 1 মাহ। 1 মাহৰ ভিতৰত সকলোৱে, মই বিশেষকৈ আমাৰ কেম্পাছ এম্বেচেডৰসকলকো কৈছোঁ, আপোনালোকেও পাব্লিকৰ মাজত এৱাৰনেছ কৰিব। আমাৰ মিডিয়া বন্ধুসকল আছে বা পলিটিকেল পাৰ্টিসকলো আছে, আপোনালোকেও নিশ্চয় পাব্লিচিটি দিব। তেতিয়া আমি এখন ভোটাৰ লিষ্ট, শুদ্ধ ভোটাৰ লিষ্ট বা আপডেট এটা আমি ভোটাৰ লিষ্ট পাবৰ কাৰণে সক্ষম হ'ম। নেক্সট আহি গ'ল স্পেচিয়েল কেম্পেইনিং ডেট। স্পেচিয়েল কেম্পেইনিং ডেট কিছুমান থাকিব, সেইটো আমাক একচুৱেলি আমাৰ CO অফিচৰ পৰা আমাক জ্ঞাত কৰিব। তেতিয়া একৰ্ডিংলি আমি আমাৰ কেম্পাছ এম্বেচেডাৰ বা BLOসকল আছে, আপোনালোকক আমি পলিটিকেল পৰা জ্ঞাত কৰিম আৰু একৰ্ডিংলি আমি ফিল্ডত গৈ সেইটো পাব্লিচিটি দিম। নেক্সট আহি গ'ল ডিছপ'জেল অফ ক্লেইম এণ্ড অবজেকশ্যন। আমি ক্লেইম এণ্ড অবজেকশ্যনৰ ডিছপ'জেলখিনি কৰিম 2022। এইখিনিৰ ভিতৰত আমি ক্লেইম এণ্ড ডিছপ'জেল যিখিনি ফৰ্ম ফিল আপ কৰিব মানুহে, তাত যদি আমাৰ আৰু আমি সেইখিনি ক্লেইম এণ্ড ডিছপ'জেলখিনি আমি ক্লেইমখিনি ডিছপ'জেল কৰিম। তাৰপিছত আছে আৰু এটা পিৰিয়ড আহি গ'ল যে আমি যিখিনি আমাৰ অফিচিয়েল লেভেলত যিখিনি চেকিং অফ হেল্থ পেৰামিটাৰ এণ্ড অবটেইনিং কমিশ্যন পাৰ্মিশ্যন ফৰ ফাইনেল পাব্লিকেশ্যন, এইখিনি হোৱাৰ পিছততো আমি ফাইনেল পাব্লিকেশ্যন এটা কৰিব লাগিব। তাৰ কাৰণে আমাক অফিচিয়েল এটা টাইম লাগিব। সেইখিনি আমি কেতিয়া কৰিম? 3/1/2023, 3 তাৰিখে আমি সেই চেকিং বা যিখিনি আমাৰ অফিচিয়েল কৰণীয় থাকে সেইখিনি আমি কৰিম। নেক্সট আহি গ'ল আমাৰ ফাইনেল পাব্লিকেশ্যন অফ ই ৰুল ইলেক্ট্ৰল ৰুল। ফাইনেল পাব্লিকেশ্যন কেতিয়া হ'ব? 1 আমাৰ জানুৱাৰী 2023। গতিকে 5 তাৰিখে আমি এইটো ফাইনেল পাব্লিকেশ্যন হ'ব। গতিকে আপোনালোকক জ্ঞাত কৰিছোঁ কিয় যে আপোনালোকে নিশ্চয় এইখিনি বস্তু, কাৰণ কিছুমানৰ এতিয়াও হয়তো আমাৰ প্ৰত্যেকবাৰে আমাৰ আপডেট কৰি থাকে, এটা উদ্দেশ্যলৈ কৰা হয় যে যিসকল ইলিজিবল ভোটাৰ তেখেতসকলৰ নাম ইনক্লুজন হ'ব লাগে, যিসকলৰ কাৰেকশ্যন কৰিব লৈছে কাৰেকশ্যন হ'ব পাৰে, শ্বিফটিং হ'লে কোনোবা তেওঁৰ বিয়া হৈ গ'ল সেইটো শ্বিফটিং হ'ব পাৰে, বা তেনেকৈ কোনোবাই যদি ডেথ হৈছে সেইখিনি আমি ডিলেশ্যন কৰিব লাগে। গতিকে এইখিনি ডেটৰ ভিতৰত আপোনালোকে নিশ্চয় সকলো ভোটাৰক ইলিজিবল ভোটাৰক আপোনালোকে জ্ঞাত কৰিব আৰু আমি এখন শুদ্ধ ভোটাৰ তালিকা পাবলৈ সক্ষম হ'ম। আৰু লগতে এটাও মই আপোনালোকৰ জ্ঞাততে জনাব বিচাৰিছোঁ যে এইবাৰ যিটো মানে আমাৰ কোৱালিফাইং ডেট, আগতে বছৰত এবাৰেই হৈছিলে নহয় জানো, আপুনিও জানো সকলোৱে জানে, কিন্তু এইবাৰ কোৱালিফাইং ডেট 4টা হৈছে। কাৰণ 1 জানুৱাৰী আছে এটা, নেক্সট আহিব আকৌ 1 জানুৱাৰী, তাৰপৰা আহিব এপ্ৰিলত আহিব, এপ্ৰিলৰ পৰা জুলাইত আহিব, নেক্সট লাষ্ট 1 অক্টোবৰত ফাইনেল আহিব আমাৰ। এবছৰত ডেট মিনছ 4টাকৈ আমাৰ আপডেট হ'ব, আগতে এবাৰেই হৈছিলে। গতিকে এইখিনি আছিলে আমাৰ বিশেষকৈ ডেটখিনিৰ। আৰু আমি জাষ্ট আৰু এটা কথা জনাব বিচাৰিছোঁ, আমাৰ যিটো আমাৰ লাষ্ট
মানে ফাইনেল হেৰি হৈছিলে পাব্লিছ হৈছিলে ড্ৰাফ্ট যিখিনি হৈছিলে ফাইনেল পাব্লিছ হৈছিলে যিটো ফাইনেল ৰোল ড্ৰাফ্ট নহয় ৰোল সেইটো আছিলে আমাৰ লাষ্ট যিটো ফাইনেল 5/1/2022 ডেট মিন জানুৱাৰীত আছিলে 1 জানুৱাৰীত তেতিয়া আমাৰ ভোটাৰ আছিলে 2,16,056 ভোটাৰ আছিল আমাৰ এজ পাৰ আমাৰ ই ৰোল জাষ্ট লাষ্ট আমাৰ জানুৱাৰী 2022 এইবাৰ আমাৰ যিটো আমি ড্ৰাফ্ট পাব্লিকেশ্যন হ'ল তাতে আমাৰ ইনক্লুজন হৈছে মাত্ৰ 2015টা ডেট মিনছ আমাৰ বাঢ়ি টোটেল ভোটাৰ হৈ গ'ল 2,18,074 পাৰ্চেণ্টেজ ইনক্লুজনৰ পাৰ্চেণ্টৰ হাৰটো হৈছে আমাৰ 0.93 গতিকে এইখিনিয়ে আছিলে আমাৰ আজিৰ আপোনালোকক আনি জ্ঞাত কৰাৰ আমাৰ এটা অবজেক্টিভ সেইটো আছিলে আমি আপোনালোকৰ যোগেদি আমাৰ যিটো কোৱালিফাইং ডেট বা যিসকলে ক্লেইম কৰিব বিচাৰিব ইনক্লুজন কৰিব বিচাৰিব ফাইলিং কৰিব নমিনেশ্যন তেখেতসকলে নিশ্চয় এই ডেটৰ ভিতৰত তেখেতসকলে আবেদন কৰিব সেইখিনিয়ে মোৰ ক'ব লগা আৰু আমাৰ ইলেকশ্যন অফিচাৰ আছে আমাৰ মাজত তেখেতে যদি কিবা ইনক্লুজন কৰিব বিচাৰে মই অনুৰোধ কৰিম আমাৰ ডাঙৰ সমস্যা মানুহৰ যিবিলাক আধাৰ কাৰ্ড নাই আধাৰ লিংকটো স্যাৰ মেণ্ডেটৰী নেকি না আধাৰ লিংকটো মেণ্ডেটৰী নহয় এতিয়ালৈ মেণ্ডেটৰী হোৱা নাই হোৱা কিন্তু দিলে ভাল কাৰণ অল্টাৰনেট স্যাৰ কি কৰিব যাৰ যিখন আধাৰ কাৰ্ড নাই তেওঁলোকে কি কৰিব স্যাৰ যাৰ আধাৰ কাৰ্ড নাই তেওঁলোক মানে আধাৰ 11 ডকুমেণ্টছ দিছে আপোনাৰ ফৰ্ম 6বিত আছে এই আধাৰ কাৰ্ড যদি নাই তেনেহ'লে এই 11 ডকুমেণ্টছ মানে যিকোনো এটা ডকুমেণ্টছ দিব লাগে কিন্তু দিবই লাগিব ফৰ ইচ ইলেক্টৰ্ছ 11 ডকুমেণ্ট সাধাৰণতে থাকে আমাৰ পাছবুক আছে পেন কাৰ্ড আছে থ্যাংক ইউ Nang kelang bom lake Malong News 24/7 hampang aparman klar da kabirta.